নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈকে আপোনালোকক ওয়েলকাম জনাইছোঁ। আজি 29 মাৰ্চ, আজি অশোকাষ্টমী। আজি এই অশোকাষ্টমীত বহৰীৰ পাৰঘাটলৈকে অসংখ্য লোক আহিছে আৰু আপোনালোকক এই অশোকাষ্টমী মেলাৰ কিছু দৃশ্যাংশ দেখুৱাম। আপোনালোকে ইয়াত দেখা পাইছে যে এতিয়া নৈৰ পাৰত মানুহবোৰে গা ধুই আছে, তৰ্পণ কৰি আছে। আপোনালোকে যিসকলে অস্থি বিসৰ্জন দিয়ে, ইয়াত পুৰোহিতে সেইখিনি কাম কৰি আছে। আপোনালোকক মই অশোকাষ্টমীৰ বিষয়ে আপোনালোকক কিছু কথা ক'ম যে অশোকাষ্টমী চ'ত মাহৰ শুক্লা অষ্টমী তিথিত এই ধৰ্মীয় উৎসৱ পালন কৰা হয়। এই দিনটোত মহাবাহু ব্ৰহ্মপুত্ৰৰ জন্মতিথি আৰু গংগাকে আদি কৰি পুণ্যতীৰ্থবোৰ এই আজিৰ দিনত ব্ৰহ্মপুত্ৰত মিলিত হয়। এই দিনা তৰ্পণ আৰু স্নান কৰিলে অক্ষয় পুণ্য লাভ হোৱাৰ লগতে শোক নিবাৰণ হয় বুলি বিশ্বাস আছে। পৌৰাণিক আখ্যান অনুসৰি ব্ৰহ্মপুত্ৰই এবাৰ অশোক মুনিৰ আশ্ৰম বুৰাই পেলাইছিল। ব্ৰহ্মপুত্ৰৰ এনে কামত মুনি খঙত অগ্নিশৰ্মা হয় আৰু ব্ৰহ্মপুত্ৰক অপবিত্ৰ হ'বলৈ অভিশাপ দিয়ে। কিন্তু ব্ৰহ্মপুত্ৰৰ কাতৰ মিনতিত মুনি সন্তুষ্ট হৈ কৈছিল যে বছৰৰ এটা দিনত তই পবিত্ৰ হৈ তীৰ্থৰ মৰ্যাদা লাভ কৰিবি। সেয়েহে এই দিনটোতেই অশোকাষ্টমী পালন কৰা হয়। আন এক আখ্যান মতে পৰশুৰামে ব্ৰহ্মপুত্ৰক ব্ৰহ্মকুণ্ড বা মানস সৰোবৰৰ পৰা বোৱাই আনি কামাখ্যা ধাম পোৱাইছিলহি। পৰশুৰামে ব্ৰহ্মপুত্ৰক খন্তেক ৰ'বলৈ কৈ কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যায়। কিন্তু মন্দিৰ দৰ্শন কৰি আহি দেখে যে ব্ৰহ্মপুত্ৰ বৈ গৈছে। খঙত অগ্নিশৰ্মা হৈ তেওঁ অভিশাপ দিছিল যে তোৰ পাৰত কোনো তীৰ্থ নঘটক। পিছত ব্ৰহ্মপুত্ৰৰ কাকূতি মিনতিত পৰশুৰামে দয়া পৰশ হৈ ক'লে, বছৰৰ এটা দিন চ'ত মাহৰ বাসন্তী অৰ্থাৎ অশোকাৰ অষ্টমী পূজাত তই বিশেষভাৱে তীৰ্থৰ মহাত্মা লাভ কৰিবি। দেৱী অশোকাৰ নামেৰে এই তিথিৰ নাম অশোকাষ্টমী। আন এক জনশ্ৰুতি মতে এই দিনটোত ৰামায়ণৰ সীতা দেৱীৰ জন্ম হৈছিল আৰু সেয়েহে এই তিথিটোক সীতাষ্টমী বুলিও জনা যায়। প্ৰবাদ মতে এই দিনটোত গংগা নদীৰ পানী উজাই আহি ব্ৰহ্মপুত্ৰৰ পানী পবিত্ৰ কৰে বুলি কোৱা হয়। এই দিনা ব্ৰহ্মপুত্ৰ নদীত স্নান কৰিলে গংগা স্নানৰ পুণ্য লাভ হয় বুলি বিশ্বাস আছিল। আৰু এতিয়া আমি ইয়াত গা ধুই আছোঁ, দেখা পাইছে দূৰত মই গা ধুই আছোঁ। এতিয়া গা পা ধোৱা হোৱাৰ পিছত আমি আহি দোকানলৈ আহিছোঁ। বহু দোকান আহিছে, আপোনালোকে দেখা পাইছে যে মানুহো অসংখ্য মানুহ। এই দিনটোত বিভিন্ন ঠাইৰ পৰা হাজাৰ হাজাৰ লোকে এই বহৰী পাৰঘাটলৈকে আহে আৰু গা ধুৱে। তাৰপিছত এতিয়া আমি কিবা এটা খাই লওঁ, ভোকো লাগিছে। দুপৰীয়া প্ৰায় 1 বাজিলেই। এতিয়া খাই বৈ ঘৰত যাওঁ বাৰু। ইয়াত দেখা পাইছে যে জিলাপি আৰু কাটা নিমকি। ইয়াত দোকান এখনত আহিছোঁ, এতিয়া জিলাপি কিনি ঘৰলৈ যাম। ঘৰত আলহী আহিছে, এতিয়া এইবোৰ কিনি কিনে ঘৰলৈ। দোকানত পৰঠা খালোঁ আৰু ঘৰত যাই ভাত খাব লাগিবই, পেট নভৰিলেই। বৰ ভোক লাগিছিলে। এয়া দেখা পাইছে যে পথাৰত জলকীয়াৰ গাছ। সকলোকে ধন্যবাদ। ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব। লগতে সকলোৱে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আন এটা ভিডিঅ'ত আপোনালোকক লগ পাম। এইটো ভিডিঅ'লৈকে ইয়াতেই সমাপ্ত কৰিছোঁ। এতিয়া ঘৰত গৈ আছোঁ। বাই বাই, অল অফ ইউ।